আজি ভিডিঅ'টো বনাবলৈ গৈ আছোঁ সম্পূৰ্ণৰূপে জুবিনদাৰ ওপৰত। আচলতে সম্পূৰ্ণৰূপে জুবিনদাৰ ওপৰত নহয়, কেইচামমান এনেকুৱা আছে অনুৰাগী, বিভিন্ন প্ৰকাৰৰ অনুৰাগী আছে, কেইচামমান অনুৰাগী আছে, বিভিন্ন প্ৰকাৰৰ অনুৰাগী আছে। কোনোবাই গান গাই ভাল পায়, কোনোবাই গান শুনি ভাল পায়। যেনেকৈ মই এতিয়া সুৰ নাই মোৰ, ধৰক ময়ো এজন অনুৰাগীৰ মাজৰ, মই গান এনেই গুণগুণাই থাকোঁ, তেনেধৰণৰ ময়ো এজন অনুৰাগী নহয় জানো। তেনেকুৱা ধৰণৰ বিভিন্ন প্ৰকাৰৰ অনুৰাগী আছে, তাৰে এচাম বাছি লৈছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। আজি সম্পূৰ্ণ জুবিনদাৰ অনুৰাগীৰ ওপৰতহে এই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। জুবিনদা এনেকুৱা প্ৰকৃতিৰ মানুহ, তেওঁ চাহ খোৱা এটা দৃশ্য আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। চাহ খোৱা দৃশ্যটো আপোনালোকে চাওক। এই মানুহখিনিৰ লগত মোৰ সম্পৰ্কটো বহুত পুৰণা, প্ৰায় 20 বছৰে হ'ল আৰু। আমি সদায় ইয়াত আহোঁ, ইয়াতে ভাপত দিয়া পিঠা এইবিলাক খাওঁ, টেকেলি পিঠা খাওঁ, তো শুই থাকোঁ। তো মই সদায় তেওঁলোকক ছাপোৰ্ট কৰোঁ আৰু তেওঁলোকে ইমান বছৰে মানুহক যে সহযোগ কৰি আহিছে, মানুহক খুৱাই আছে ৰাতি ৰাতি, সেইটো এটা ডাঙৰ কথা। সেইকাৰণে তেওঁলোকক মই ভাল পাওঁ। পাইছে যিহেতু তেওঁ এনেকুৱা মানুহ, তেওঁ কোনো ভেদভাৱ নাই। দুখীয়া হ'ল বুলি যে মই চাহ নাখাম তেনেকুৱা নহয়। তেওঁ নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰি দিয়ে, লগালগ পেটত লুকুৱাই নথয়। বেয়া পালে বেয়া পাওঁ, পাইছোঁ, ভাল পালে ভাল পাইছোঁ, সিমানে। জুবিনদাৰ খাৰাং খাচ। জুবিনদাৰ সেইকাৰণে ভাল লাগে যে পেটত বস্তুটো লুকুৱাই নথয়। তেওঁ যি কয় খাৰাং খাচ কয়, লুকুৱাই থোৱা অভ্যাসটো আজিও নাই, ভৱিষ্যতো নহয়, সিমানে ক'ম। আৰু অনুৰাগী এইচামেই হ'ল সেই চাম অনুৰাগী, এচাম অনুৰাগী যিহেতু আপোনালোকে দেখিছে কেনেকুৱা জুবিনদাৰ প্ৰগ্ৰেমতে তেওঁলোকে উদ্ভণ্ডালি কৰি আছে। আনকি আৰু এচাম অনুৰাগী দেখুৱাইছোঁ আপোনালোকক আগত। এইচাম অনুৰাগী যিহেতু গান গায়, গান গাব জানে আৰু সুৰ আছে, তেওঁ জুবিনদাৰ লগতে বহি আছে। তেওঁ কিয়নো তেওঁ জুবিনদাই উৎসাহ দিছে, সেইবাবে তেওঁ আজি আৰু ওপৰলৈ যাব বুলি আশা কৰিছোঁ। এচাম অনুৰাগী, কিয়নো এনেকুৱা এজন অনুৰাগী পালে জুবিনদাই ভাবে যে তেনেকুৱা অনুৰাগী আৰু উলিয়াই আনিব পাৰোঁ নেকি। আৰু এইচাম অনুৰাগী দেখিছে, জুবিনদাই এনেকুৱা অনুৰাগী কেতিয়াও ভাল নাপায়, কেতিয়াও ছাপোৰ্ট নকৰে। কিয়নো এনেকুৱা অনুৰাগীৰ কাৰণে জুবিনদাৰ বহুতো বেয়া পায়। তেওঁ মঞ্চত গান গোৱাৰ সময়ত, প্ৰগ্ৰেমত। আৰু অকল জুবিনদাৰে প্ৰব্লেম নহয়, যি কমিটি ফাংচন বা বিহু যিকোনো প্ৰগ্ৰেম পাতে, সেই প্ৰগ্ৰেমৰ সকলোৰে অসুবিধা হয়। আৰু অসুবিধা হয় এই এনেকুৱা ধৰণৰ কাম কাজৰ পৰা। এনেকুৱা ধৰণৰ বোকাত নৃত্য কৰাটো ভাল নেদেখে। আৰু এনেকুৱা ধৰণৰ যদি যিসকল ভৱিষ্যতে জুবিনদাক মাতিব যে প্ৰগ্ৰেমলৈ, আগতে এই অনুৰাগীৰ পৰা আগতে ঠিক ঠাক কৰাটো ছিষ্টেমটো কৰি ল'ব। কিয়নো এইসকল অনুৰাগী এতিয়াতো ভালেই হৈছে, বাৰিষা ছিজন, টেনশ্যনেই নাই, বোকা এভেইলেবল, বোকা ফালি পঠিয়াব পাৰিব একদম অনুৰাগী। এনেকুৱা এচাম অনুৰাগীৰ কাৰণে জুবিনদাৰ নামটো বদনাম হয়। যে এই অনুৰাগীৰ পৰা যিসমূহ কৰ্তৃপক্ষ আছে প্ৰগ্ৰেম কৰিব, জুবিনদাক মাতিব, সেই এনেকুৱা অনুৰাগীৰ পৰা বাচিবলৈ আগতে ছিষ্টেমটো কৰি লোৱাটো ভাল। কিয়নো এই অনুৰাগীসকলৰ পৰা বিভিন্ন প্ৰকাৰৰ, কিয়নো জুবিনদাক চাম বুলি, জুবিনদাক অকলে ডেকাই বুলি নহয়, বহুতো বয়সীয়াল মানুহো জুবিনদাক ভাল পায়। কিয়নো বুঢ়া বা ডেকালৈকে জুবিনদাক ভাল পায়। সেই বুঢ়া ব্যক্তিগৰাকী যদি এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, তেওঁৰ অৱস্থাটো কি হ'ব চিন্তা কৰি চাইছেনে বাৰু? সেইটো কাৰণে কৈছোঁ, আগতে প্ৰগ্ৰেম যেতিয়া জুবিনদাক মাতিব, আগতে এই অনুৰাগীৰ যি বোকাত নৃত্য কৰা অনুৰাগীৰ পৰা বচা ছিষ্টেমটো আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ। বচা ছিষ্টেমটো আগত কৰি ল'ব, যে জুবিনদাৰো অশান্তি নহয়, যে যিসকল জুবিনদাক চাম বুলি হেঁপাহ পলুৱাই আহে তেওঁলোকৰো অশান্তিৰ সৃষ্টি নহয়। এই অনুৰাগীসকলৰ পৰাই গোটেই বিহু বা তেনেকুৱা প্ৰগ্ৰেমৰ বহুত অনিষ্ট হয়। আৰু তাৰ কাৰণে জুবিনদাও মন বেয়া হৈ যায়, জুবিনদাও বেয়া পায়। আৰু যিসকলে এই প্ৰগ্ৰেমটো পাতে তেওঁসকলেও বহুত সন্মান হানি হয় এখেতসকলৰ পৰা। যিসকল বোকাত নৃত্য কৰা, প্ৰদৰ্শন হোৱা আজি প্ৰজন্ম, এইসকলে জুবিনদাৰ আচল ফেন। এইসকলে আচল অনুৰাগী আজি বাছি লোৱা অনুৰাগী হ'ল এইসকল অনুৰাগী আচলতে জুবিনদাৰ আচল ফেন। কিন্তু এই অনুৰাগীসকলে পুলিচৰ মাৰো খাবলগীয়া হৈছে। উপায় নাই, নৃত্য কৰিবই লাগিব।
পুলিচৰ মাৰ খাবই লাগিব। জুবিনে ভাল পক বা নাপক বোকাত নৃত্য কৰিবই লাগিব। এচাত দুচাত নাখালে তেওঁলোকৰ পেট নভৰে, সেইকাৰণে খামেই খাম আৰু বোকাত নৃত্য কৰিমেই কৰিম। আজি ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।